नमस्कार गाइज আজি কথা পাতিম আমাৰ অসম চৰকাৰৰ বিষয়ে কিয় আমাৰ জুবিন দাক ন্যায় দিব পৰা নাই এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা খদনত আহি কিনে চিঞৰি ক'লে চিঞৰি কৈছে যে জুবিন গাৰ্গৰ মাৰ্ডাৰ হৈছিল বুলি কিনে কিন্তু তেতিয়াহ'লে আপোনালোকে ন্যায় আমাক জাষ্টিস কিয় দিয়া নাই কথা এইটো ডাইৰেক্ট কম আজি ভাই খাতিৰ বাতিৰ নাই যিমান আমি খাতিৰ কৰোঁ যে খাতিৰেই হৈ থাকে বুজিছেন নাই কথাটো এইটো হ'ল জুবিন দাক ন্যায় আপোনালোকে কিয় দিব পৰা নাই আপোনালোকে গম পাই গ'ল যে জুবিন গাৰ্গৰ মাৰ্ডাৰ হৈছিল বুলি কিনে হত্যাকাৰীসকলকো আপোনালোকে গ্ৰেপ্তাৰ কৰি কিনে জেলৰ ভিতৰত সোমাই থৈছে কিন্তু আপোনালোকে ফাঁচি কেতিয়া দিব আমাক ন্যায় কেতিয়া দিব অসমবাসী ৰাইজে আজিলৈকে পাহৰিব পৰা নাই সেই 19 ছেপ্টেম্বৰটো আপোনালোকে কি কৰিব বিচাৰে যে আমাক কৈ দিয়ক আপোনালোকে ন্যায় দিব পাৰিবনে নোৱাৰে সেইটো আমাৰ অসমৰ ৰাইজে কৈ দিয়ক ভাই অসমখন কোনটো দিশে গৈ আছে এইটো কওক আপোনালোকে ন্যায় দিব পাৰিব নাই অসমৰ ৰাইজক একদম চিধাকে ডাইৰেক্ট কৈ দিয়ক আপোনালোকে কি কৈছিলে খদনত যে জুবিন গাৰ্গৰ মাৰ্ডাৰ হৈছিল বুলি কিনে আপোনালোকৰ খদনত কিমান 2 মাহৰ পিছতে চাগে গম পাইছিল জুবিন গাৰ্গৰ মাৰ্ডাৰ হৈছিল বুলি কিনে কিন্তু অসমৰ ৰাইজে জুবিন গাৰ্গৰ মাৰ্ডাৰ হৈছে বুলি কিনে জুবিন গাৰ্গ মৰাৰ 2 দিনৰ পিছতে গম পাইছে আমাৰ জুবিন দাৰ লগত হত্যা হৈছিল বুলি কিনে ঠিক আছে কিন্তু আপোনালোকে এতিয়ালৈকে ন্যায় দিব পৰা নাই কি কম আৰু কওক আপোনালোকে জুবিন দাক ন্যায় দিব পাৰিবনে নোৱাৰে সেইটো আমাক কৈ দিয়ক আমি এই ব্যৱস্থাটো ওলাই ল'ম পিছত এই হত্যাকাৰীসকলে জেলত বহি কিনে আৰামত ভাত খাই কিনে শুই আছে এই ভাত খাই কিনে শুবৰ কাৰণে জেলৰ ভিতৰত সোমাই ৰাখিছে নেকি আপোনালোকে কওক আৰামত ভাতটো খাই আছে ধুনীয়াকৈ মাংস ভাত আৰু ধুনীয়াকৈ টোপনি দি আছে জেলৰ ভিতৰত ঠিক আছে আজি এই ঘটনা যদি আপোনালোকৰ যদি ফেমিলিৰ মাজত হ'ল হয় তেনেহ'লে আপোনালোকক কেনেকুৱা লাগিল হয় কওক আজি গৰিমা বৌৰ লগত কেনেকুৱা ফিল হৈ আছে আজি সেম ঘটনা যদি আপোনালোকৰ লগত যদি হ'ল হয় এনেকুৱা ঘটনা তেনেহ'লে কি কৰিল হয় আৰে ভাই এটা মানুহক আপোনালোকে ন্যায় দিব নোৱাৰি আছে কি ক'ম কওক মই কোনটো ষ্টেটত আছোঁ মই অসম বুলি ক'লে লাজ লাগি আছে মোক জুবিন দাক যদি ন্যায় দিব নোৱাৰিছে অসমৰ কোনো মানুহ ন্যায় নাপায় মই একদম আজি ডাইৰেক্ট কৈছোঁ ভিডিঅ'ত যদি জুবিন দাই যদি ন্যায় নাপায় ন ভগৱানৰ শপত মা দুৰ্গাৰ শপত মা কামাখ্যাৰ শপত জুবিন দাই যদি ন্যায় নাপায় অসমত কোনো ন্যায় নাপায় একদম চিধা কথা মই আজি ডাইৰেক্ট কৈ দি আছোঁ গোটেই অসমৰ মুখ্যমন্ত্ৰী পৰ্যন্ত চিঞৰি কৈছে যে জুবিন দাৰ মাৰ্ডাৰ হৈছিলে বুলি কিনে কিন্তু কিয় দিব পৰা নাই তেনেহ'লে আপোনালোকে ন্যায় আপুনি এজন মুখ্যমন্ত্ৰী হয় আপুনি নিজেই ক'লে যে সদনত যে জুবিন গাৰ্গৰ মাৰ্ডাৰ হৈছিলে বুলি কিনে 5 জনক আপোনালোকে গ্ৰেপ্তাৰ কৰি কিনে জেলৰ ভিতৰত সোমাই থৈছে কিয় কাৰণে থৈছে ভাতটো খাব আৰু শুবৰ কাৰণে থৈছে নেকি বেলেগ একো নাই ন সেইটোৱে গাইজ বেছি কথা নকওঁ আৰু মই ঠিক আছে জুবিন দাই ন্যায় পোৱা নাই দিমাগখন খাৰাপ হৈ যায় 3 মাহ হ'ব আজি সময় তাৰ কাৰণে মই ভিডিঅ' বনাইছোঁ আৰু চৰকাৰক অনুৰোধ জনাব বিচাৰি আছোঁ অতি সোনকালে দোষীকেইটাক শাস্তি দিব লাগে নহ'লে কথাটো বেয়া হ'ব পিছত জয় জুবিন দা